গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো সকলোৰে দিনটো যাতে ভাল কুশলে যায়, তো মোৰ দিনটো যাতে ভাল কুশলে যাওক, সকলোকে প্ৰে কৰিব আৰু আপোনালোকৰ দিনটো মই প্ৰে কৰিম যাতে ভালে কুশলে যাওক। তো এতিয়া মই যাব ওলাইছোঁ গুৱাহাটী। ৰাতিপুৱা কিয় মানে গোটেই গ্ৰুপটো 12টা বজাত যাব, কিন্তু মই আৰু মানে মোৰ লগৰ ছোৱালীজনী ৰাতিপুৱাই যাব লাগিব, কাৰণ তাই গুৱাহাটীত থাকে ন। এতিয়া গাঁৱৰ ঘৰলৈ আহিছিলে, তো গুৱাহাটী ঘৰত কাপোৰ আছে, তো সেইটো কাৰণে ইঞ্জিন কৰিবগৈ লাগিব। তো তাইৰ লগত অকলে যাব ন, তো তাইৰ লগতে যাব লাগিব ৰাতিপুৱা। তো এতিয়া মই ষ্টেচনলৈকে মানে তাইক আনিব যাওঁ, তাইক আনি পেলাই এতিয়া ষ্টেচনলৈ যাম। আমি ট্ৰেইনত যাম, বাকীবিলাক দুপৰীয়া যাব আৰু। তো সেনেকৈ যাওঁতে তাইৰ ওচৰত লগ পাই আছোঁ। তো বেগ চেগ ল'লোঁ, এইডাল পেকিং আগত দিলোঁ। অঁ, তো বাইক ৰেডি, ঘৰ নাই যাওঁ মই। চাওক বেগ আগ পিনে প্ৰতিখন আমাৰ লগৰ মানে বাইকখন লগৰ এটা হাতত থৈ যাম মানে। তো সি লৈ আহিব ষ্টেচনত, আমাৰ তাক থৈ আহিবগৈ। ষ্টেচনত থোৱাৰ পাছত সি মানে আকৌ বাইকখন লৈ আহিব। তো এতিয়া বৰ্তমান তাৰ ওচৰলৈকে গৈ আছোঁ, তাৰপিছত যাম ব্ৰহ্মপুৰ তাইক আনিবলৈ। গৈ আছোঁ লাহে লাহে, গ'লেও বেছি ন, তো সেইটো কাৰণে লাহে লাহে যোৱাটো ভাল, নহ'লে ক'ৰবাত মাৰি দিলেতো একে চাটাই হৈ যাম। তো গুৱাহাটী নাপামগৈ, তো সেইটো কাৰণে লাহে লাহে গৈ আছোঁ। অঁ, 3000 এনেও নোপোৱা দিয়া। A few inches later. ট্ৰলি নাই, এতিয়া কি কৰিম এতিয়া? আমাৰ ট্ৰলিটো পানী গাঁৱতে থাকিলে নহয়, আগতে খুব লাগিছিল আৰু কিবা নগাঁও উঠাই দিম, নগাঁও। গোটেই নগাঁও গৈছে, নগাঁও গুৱাহাটী এলচেংগা ফালিব লাগিব। তো আমাৰ গ্ৰুপটো এক্সট্ৰাকৈ গৈ আছে এতিয়া, মানে আমি দুটা ফ্ৰণ্টতে গৈ আছোঁ ন। ফ্ৰণ্টতে যোৱাৰ কাৰণে মানে এতিয়া আমাৰ লগৰে হয়, তো একেলগে যাম, বৰ নালাগিব তেতিয়া। আৰু আমাৰ গ্ৰুপটো বাৰু দুপৰীয়া যাব, তো আমাৰ কাপোৰ পেকিং কৰিবলগীয়া আছে ন, তো আমি সোনকালে গৈ আছোঁ। চব একেলগে যাম, ভাল লাগিব। সেয়া আগত আৰু এটা গ্ৰুপ, গোটেই নগাঁও। কোনে আনে নাজানো আৰু প্ৰাইচটো নে কি? নগাঁও আনিব এইবাৰ, নগাঁও নাজানো কি হয় আৰু, নগাঁও আনিব বুলি কৈ আছে। তো এইটো এটা গ্ৰুপ, আমাৰ গ্ৰুপটো দেৰিকৈ যাব। তো ট্ৰেইন আহি গ'ল, ট্ৰেইনত বহি লওঁ দিয়ক, তাৰপিছত লগ পাম। কি খাই আছে? ফকাছে লোৱা নাই তোমাক? কিয়? ক'ব লাগিব চাপৰ মুখ। তো হেল্ল' গাইজ, আমি আহি পালোহি জাগিৰোড। জাগিৰোড পোৱাৰ পিছত চব অলপ মানে নামিছে, তো চব নামি আছে এটা এটাকৈ। তাৰপিছত তো আমি আহি জাগিৰোড পালোঁ, আৰু এঘণ্টামান লাগিব চাগে, এঘণ্টামান পোৱাৰ পাছত জাগিৰোড পাই যাম। তো এইজনী একো দেখা নাপাব, তো এনেই অলপ আহিলোঁ, চব নামিছে। কিবা কিবি খাবলৈ পায় নেকি চাওঁ। তো ষ্টেচনটো আপোনাৰ এই কি চাব ষ্টেচনটো আৰু ন, এইপিনে। অৰবিন্দ ভাই, কিবা ক'বা নেকি? কিবা ক'বা নেকি? বাকী ভাল? পালেহি গুৱাহাটী। মাছৰ বজাৰ নে লিফ বে? লিফ্টটো হৈছে কোনটো চিটিত লিফ্ট?
নহয় নেকি ফাৰ্ষ্ট অফ অল কি হয় স্কেলেটৰ এইটো কি বুলি কয় চিনি পোৱা জানো তুমি য়েছ বেবি এই কেলগাল পাৰ হৈ লওঁ ৰ'ব হা কি ভাগৰ লাগিছে আৰু কিমান দূৰ আছে কিমান এইপিনে ট্ৰেইন ষ্টেচনত আছে এইডাল পেলাই দিলে যে অ' পুতু ভাগৰ লাগিছে বহুত বেছি হা বহুত বেছি এতিয়া কি তোমালোকৰ ঘৰলৈ যাম হা ঘৰলৈ হা আমাৰ গ'ল আৰু কি বেটকে তো বিল্ডিঙৰ ওপৰত হা তিনতলীয়া বিল্ডিঙৰ ওপৰত তো এতিয়া আমাৰ বজাৰ চজাৰ কৰা হৈ গ'ল কি কি কিনিলি পুতু কি কি কিনিলি কৈ দে কিবা কিবি জোতা চাৰ্ট আৰু কিবা এয়া পইচা চব মই দিছোঁ নহয় বুলি ক নহয় চব তাই বস্তু মোৰ বস্তু এটাও নাই হয় নি অঁ তো এতিয়া বৰ্তমান জালযোৰ কোনোবাই লৈছে কোনে লাগিছে কোনে এতিয়া বৰ্তমান ইহঁতৰ ঘৰলৈ যাওঁ ফ্ৰেছ এই ব'লা এতিয়া বৰ্তমান ইহঁতৰ ঘৰলৈ যাওঁ মানে আমাৰ গ্ৰুপটো আহি আছে ন আমাৰ কাম আছিল কাৰণে অলপ সোনকালে আহিবলগীয়া হ'ল তো আমাৰ গ্ৰুপটো আহি আছে এতিয়া ইহঁতৰ ঘৰত যাওঁ বৰ্তমান ফ্ৰেছ হৈ লওঁ কিবা কিবি খাই লওঁ খাই কৰি হোৱাৰ পাছত তাকে ইহঁত আহিলে লগ পাম আৰু বাই তো পুতুহঁতৰ ৰুমৰ পৰা অহাৰ পাছত মানে এতিয়া আকৌ আমাৰ গ্ৰুপৰ ওচৰলৈ গৈ আছোঁ তো এয়া আমি চিটি বাছত গৈ আছোঁ গ্ৰুপৰ ওচৰলৈ তো অলপ পাছত আমাৰ গ্ৰুপকো দেখাই দিম কোন ক'ত আছে একে হোটেললৈ মাতিছে তো হোটেললৈকে যাওঁ আমি দিয়ক তো ফাইনেলি গাইছ আহি পেলাই হোটেল পালোহি বহুত কষ্ট যে বেগ দুটা দাঙি আনিবলগীয়া হৈছে তো বেগ চেগ দাঙি আনিছোঁ আনি পেলাই হোটেল পাইছোঁহি তো ওপৰত লগ পাইছোঁ অলপ হে গাইছ আমি এতিয়া ফাইনেলি পালোহি হোটেল আৰু যাবলৈ ভাল হ'ব তো সেইকাৰণে লৈছোঁ আজি আমি ৰুম আইটিৰ ওচৰতে আমি ৰুম লৈছোঁ তো আজি আমি হোটেলতে থাকিম তাৰপিছত কাইলৈ আকৌ আমি আইটিলৈ যাম কাইলৈও আমাৰ প্ৰগ্ৰাম আছে তো চাই লওঁ আমি কি হোটেল এই 3 দিন লৈছোঁ ইয়াতে তো আহি পেলাই যাব পাইছোঁ বহুত কষ্ট হৈছে বেগ চাব নালাগে কিমান বেগ আৰু আমাক অকলে এৰি খাইছে আমি মানে ৰুমলৈ গৈছিলোঁ মোৰ ৰুমলৈ গৈছিলোঁ তাৰপিছত যোৱাৰ পাছত আমি আহিলোঁ অহাৰ পাছত আমি এচৰ পৰা এনেই ঘূৰি লৈ পেলাই এতিয়া পাইছোঁ বহুত ভাগৰ লাগি গৈছেগৈ একদম বহুত ভাগ লাগিছে ৰুম চুম চেকিং টেকিং কৰিব লাগিব যাম এক পেলা দো পেলা 3 পেলা কাম কিনি ৰাতি তো গাইছ আমি আছোঁ এইখিনিতে তো ৰুম মানে ডিছকাশ্যন কৰি আছে কোনটো কি ল'ম মানে ৰুম ল'ম তো ভালকৈ থাকিব লাগিব আৰামত থাকিব লাগিব দিনতে থাকিম যেতিয়া তো ইয়াতে থাকিম অহা যোৱা কৰি থাকিম তো এইপিনে ৰিচিপশ্যন ওপৰত কিবা আছে চাগে কি কৰি আছো ইয়াত ৰুম বিচাৰি পোৱা নাই আমি হা আমি ৰুম বিচাৰি পোৱা নাই নিজৰটো লে আইছিস ক'ত আছা অ আমি চাই হাই কৈ দিয়া ক'ত আছিলা মই জহন নামত বাহ সেইটো নহয় ৰুমবিলাক এনেকুৱা হ'ব বেছি হাই ফাই লোৱা নাই মাল লাগিব না মাল নাই বেছি হাই ফাই লোৱা নাই তো আন্টি টিভি লগাওক ঐ ভাই এইটো বহুত দামী টিভি লগাওক বিগ বছ এম চিষ্টেম ওলাব এম চিষ্টেম নইজ চইজ আহিব পাৰে তো বেয়া চেয়া নাপাব হুলস্থুল হৈ আছে তো সেইটো কাৰণে বেয়া নাপাব নইজটো আহিবই অলপ বাকীখিনি চাওক আৰু নাই তো আমাৰ ৰুমকেইটা ঠিক কৰি লওঁ তো বাহিৰৰ ৰুম চুম লৈ লওঁ আমিও
ৰুম চুম লৈ পেলাই মানে আমি চাই লওঁ চেকিং টেকিং কৰি লওঁ ভাগৰ লাগিছে ন অলপতো ৰখিব লাগিব নহ'লে বহুত ভাগৰ লাগিছে দেই কি ক'ম মানে তো লেতেৰা লেতেৰা হৈ গৈছে কলা কলা হৈ গৈছে মানুহটো ৰ'ব ৰুম চুম চাই লওঁ ভালকৈ আমাৰ ৰুমকেইটা দেখাই দিওঁ ৰুমৰ প্ৰাইচ কিমান জানে বাছু কৈ দে কিমান এই ৰুমৰ প্ৰাইচ এইটো নকওঁ কিয় কৰিবি পইচা কোৱা নাই কিয় কৰিবি হে 2 লাখ টকা ৰুমত ভাই আপোনালোকে নিজে ভাবি লওক কিমান টকীয়া ৰুম হ'ব পাৰে সুজিত এনেকৈ খুৱাই নেকি এনেকৈ আহি পেলাই ওপৰলৈ উঠি যাব লাগিব তো আজি ৰাতি এইবিলাকে হ'ব মানে অসফালি হ'ব হয় নাই তই বিচনাত কেনেকৈ খুৱাই দেখাই দে 2 hours later. হেল্ল' গাইজ আমি আহি পেলাই হোটেল পালোহি তো বাহিৰত কিবা কিবি খাই গৈ আহিলোঁ খাই গৈ অহাৰ পিছত এতিয়া মানে ৰুমতে আছোঁ ন চব ৰুমতে আছোঁ মানে একেলগে থাকিম গোটেইখিনি আন্টিহঁত বেলেগত থাকিব ছোৱালীবিলাকো বেলেগত থাকিব তো ল'ৰাগাল একেলগে এটা ৰুমতে হাল্লা দিম ৰাতি এতিয়া বিচনা কাইলৈ বিচনা হৈ নাথাকে কালি কি হ'ব কালি হাল্লা হ'ব কাইলৈ আমাৰ কম্পিটিশ্যন আছে তো অলপ ৰেষ্টটো ল'ব লাগিব ভালকৈ হয় নাই ইমান দূৰ আহিছোঁ নগাঁৱৰ পৰা তো ট্ৰেইনত আহিছোঁ ঢাকা খাই তো ভালকৈ থাকিব লাগিব অলপ তো এতিয়া আজি বৰ্তমান কি বুলি কয় ব্লগটো ইয়াতে শেষ কৰোঁ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে চেনেলটো মৰম দিব কমেণ্টত দিব কাইলৈ ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিম এলচেৰিংগা যাম ইয়াৰ পৰা তো সেইখিনি গোটেই এলচেৰিংগা দেখাম ক'ত কি হয় বা কেনেকুৱা যিমানখিনি পাৰোঁ তো ইয়াতে ব্লগটো শেষ কৰোঁ বাই বাই গুড নাইট এণ্ড টাটা